যে অসম বিধানসভাৰ অধ্যক্ষ আমাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই সকলোবোৰ স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষস্থানীয় বিষয়াসকলক আমন্ত্ৰণ কৰি আনি স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূলক কাম কাজ, আঁচনি ৰূপায়ণ, পুঁজি সদব্যৱহাৰ, দুৰ্নীতি প্ৰতিৰোধ, এই বিভিন্ন বিষয়বিলাক যি আলোচনা বিলোচনা কৰিছে, এইটো সঁচাকৈ ধন্যবাদৰ পাত্ৰ। কিন্তু কথাটো হ'ল, যিগৰাকী অধ্যক্ষ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত বেলেগ দলৰ বহিষ্কৃত বিধায়কসকলক বিধানসভাৰ পৰা এতিয়ালৈ নিলম্বিত কৰিব পৰা নাই বা বিধানসভাৰ সদস্যপত্ৰ খাৰিজ কৰিবলৈ সাহ কৰিব পৰা নাই, কেৱল মাত্ৰ আইনক দোহাই দি দিনৰ পিছত দিন পিছুৱাই আছে, সেইগৰাকী বিধানসভাৰ অধ্যক্ষই এনেকৈ স্বায়ত্তশাসিত পৰিষদৰ বৰমূৰীয়াসকলে মাতি আনি যে কিবা বিশেষ কৰিব পাৰিব জনগোষ্ঠীবিলাকৰ কাৰণে, এইটো আমাৰ মনে নধৰে। কাৰণ স্বায়ত্তশাসিত পৰিষদৰ সকলো পুঁজি, সকলো কামৰ বা দায়িত্ব বা আপোনাৰ কাম কৰাৰ অধিকাৰ সকলোবিলাক অসম চৰকাৰৰ হাততে আছে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কয়, আমাৰ তুলিম ৰঙাহাং ডাঙৰীয়াই হওক, বহুত বৰা ডাঙৰীয়াই হওক, টংকেশ্বৰ ৰাভা ডাঙৰীয়াই হওক, ৰমন্ত চাংগেডেঙাই হওক বা স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৃন্দ সেই একেখিনি কামেই কৰিব। গতিকে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এটা পদক্ষেপ লৈছে, ভাল কথা, কিন্তু ইয়াৰ পৰা লাভান্বিত কিবা হ'ব বুলি আমি ভবা নাই। ইয়াৰ পূৰ্বেও যোৱা বিধানসভাৰ সময়তো দেখিছিলোঁ, তেতিয়া অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই বিভিন্ন জনগোষ্ঠীবিলাকক, বিভিন্ন এনেকৈ স্বায়ত্তশাসিত পৰিষদক মাতি আনি বহুত ডাঙৰ ডাঙৰ প্ৰস্তাৱ ল'লে। সেই সময়ত আমি অনুসূচিত জাতি যুৱত্ব পৰিষদ বা অনুসূচিত জাতি প্ৰতিনিধি হিচাপে আমিও অংশগ্ৰহণ কৰিছিলোঁ। বহুত ডাঙৰ ডাঙৰ প্ৰস্তাৱ হৈছিলে, ক'ত আজিলৈকেতো তাৰ প্ৰস্তাৱৰ এটা প্ৰস্তাৱো কাৰ্যকৰী কৰিবলৈ চৰকাৰে নকৰিলে। অৰ্থাৎ চৰকাৰে বিধানসভা অধ্যক্ষ ডাঙৰীয়াই লোৱা এই যিবিলাক পদক্ষেপ, তাক গুৰুত্ব কেতিয়াও নিদিয়ে, কাৰণ চৰকাৰৰ লাভালাভৰ কথা আছে। আনহাতে আকৌ আপুনি চাওক, যিগৰাকী আমাৰ সংসদীয় মন্ত্ৰী বা আমাৰ অনুসূচিত জাতিৰে বাৰু তেখেত প্ৰতিনিধি পীযুষ ডাঙৰীয়াৰ বিৰুদ্ধে দিনৰ পিছত দিন প্ৰত্যেক সময়তে আপোনাৰ বিভিন্ন বিভাগৰ দুৰ্নীতি কেলেংকাৰী আপোনাৰ অভিযোগ উত্থাপন হয়, আৰু সেইগৰাকী মন্ত্ৰীয়ে গৈ যেতিয়া বিধানসভাৰ মজিয়াত স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৃন্দক উদ্দেশ্যি দি দুৰ্নীতি নকৰিব বুলি দিহা পৰামৰ্শ দিয়ে, কোনে বাৰু এই কথাটো মানিব? যোৱা নিৰ্বাচনত কোটি কোটি টকা বিজেপিয়ে খৰচ কৰিলে। মইতো ভাবোঁ যে এই এনেধৰণৰ বিষয়বিলাক বিধানসভাৰ মজিয়াত অধ্যক্ষ ডাঙৰীয়াই পদক্ষেপ লৈছে ভাল, কিন্তু কাৰ্যকৰী কিমান হ'ব? কিন্তু এই কথা সন্দৰ্ভত এটা প্ৰশ্ন থাকি যাব। কিন্তু মই ভাবোঁ অন্য এটা ধৰণে কথাটো, যে আপোনাৰ জনজাতিসকলৰ সন্মিলন পাতিছে বা জনজাতিসকলৰ এনেকুৱা উন্নয়নমূলক বা কল্যাণৰ কাৰণে কাম কৰিব বিচাৰিছে বিশ্বজিৎ ডাঙৰীয়াই, তেখেতো এগৰাকী জনজাতীয় মূলৰ ব্যক্তি বা প্ৰতিনিধি, বা স্বায়ত্তশাসিত পৰিষদসমূহৰ উন্নয়নৰ কথা কৈছে বা স্বায়ত্ত শাসনৰ জৰিয়তে জনগোষ্ঠী উন্নয়নৰ কথা সপোন দেখিছে, খুব ভাল কথা। এতিয়া এই আপোনাৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন পতা এইখন চৰকাৰে বা মন্ত্ৰী পীযুষ ডাঙৰীয়াই নিজৰ যিটো জনগোষ্ঠী অনুসূচিত সমস্যাবোৰ আজি সমাধান নকৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীৰ জলপানী বন্ধ হৈ গ'ল, বিষয়া কৰ্মচাৰী পদোন্নতি বন্ধ হৈ গ'ল, আপোনাৰ মিছন ভূমিপুত্ৰৰ জৰিয়তে আমাৰ গোটেই জনগোষ্ঠীটো মৃত্যুত যজ্ঞলৈ ঠেলি দিলে, আমাক হত্যা কৰা হৈ গৈছে। আমাৰ স্বায়ত্তশাসনটো দূৰৰে কথা, আমাৰ নদ নদী বিল খালবিলাকৰ ওপৰত আমাৰ অধিকাৰ নাইকিয়া কৰিলে অনুসূচিত জাতি মানুহৰ, সকলো বহিৰাগত বনিয়াৰ হাতত চমজাই দিলে। মৎস্যবৃত্তিটো এতিয়া আমাৰ হাতত আছে নেকি? নাইকিয়া হৈ গ'ল। ঠিক তেনেকৈ ব্যৱসায় বাণিজ্য আমাৰ হাতত নাই। আমাৰ ল'ৰা ছোৱালীক এতিয়া আপোনাৰ সঠিকভাৱে আপোনাৰ সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে চাকৰি বাকৰি দিয়াৰ ব্যৱস্থা নাইকিয়া হৈ গৈছে। চকু মুদা কুলিৰ দৰে মন্ত্ৰী পীযুষ ডাঙৰীয়াই বহি থকা নাই জানো? গতিকে সেইকাৰণে কৈছোঁ যে স্বায়ত্তশাসিত পৰিষদৰ এনেকৈ ধৰণৰ উন্নয়নমূলক কথা বতৰা চিন্তা কৰি এটা পদক্ষেপ লৈছে, ভাল কথা, কিন্তু আমাৰ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ বাবেও পদক্ষেপ ল'ব লাগে, আমাকো সমান অধিকাৰ দিব লাগে, আমাৰো সমান বিকাশ হ'ব লাগে, আৰু আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগে। এই বিজেপি চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান, আকৌ বিশ্বজিৎ ডাঙৰীয়াৰ প্ৰতি আমাৰ এটা আহ্বান আছে যে অনুসূচিত জাতিৰ বিভিন্ন সংগঠনবিলাকৰ কাম, যিহেতু আমাৰ স্বায়ত্তশাসন নায়েই বা আমাৰ স্বায়ত্তশাসিত পৰিষদো নাই, যিখন উন্নয়ন পৰিষদ দিছিলে এইখনতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো এইখনতো আৰু এতিয়া মূল্যহীন হৈ পৰি আছে। ইয়াত কোনো আপোনাৰ তৰোৱাল ঢাল তৰোৱাল নোহোৱা চৰ্দাৰৰ নিচিনা আমি বহি থাকিবলগীয়া অৱস্থা হৈছে। আমাৰ কোনো বিশেষ পুঁজিও নাই। বাজেটত এইবাৰ 400 কোটিমান টকা ধৰিলে দৰিদ্ৰতা নিৰ্মূলৰ বাবে, আৰু পইচা নধৰিলে। আমি এটা বছৰ আন্দোলন কৰি আছোঁ, আমাৰ ফল একো পোৱা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, আমি মন্ত্ৰী আমাৰ পীযুষ ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, কাৰ্যকৰী পদক্ষেপ ল'ব লাগে। আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰতি বিশেষ অনুৰোধ, আমাকো যাতে এনেধৰণে কথাবিলাক আমাক মাতি নি, অনুসূচিত জাতিৰ বিভিন্ন সংগঠনবিলাকক মাতি নি, অনুষ্ঠানবিলাকক মাতি নি, চৰকাৰী বিভাগক মাতি আনি আমাৰো যাতে মনৰ বতৰা লয়, সেইটো তেওঁলোকৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান।